Hello, welcome to my YouTube channel Gandru. Today we'll discuss about basic concepts on computer. যদি আপোনালোকে beginner হয় বা শিকিবলৈ আগ্ৰহী কম্পিউটাৰ বিষয়ে তেনেহলে এই ভিডিওটোৰ জৰিয়তে নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন চাই লওক কি কিনো আছে এই ভিডিওটোত। This is the picture of a computer system. This is monitor, this is mouse, this is keyboard and this is CPU. এইটো হ'ল মনিটৰ, এইটো মাউস, এইটো কিবোৰ্ড আৰু এইটো CPU. CPUটোক একচুয়ালি আমি কি বুলি ক'ব লাগে সিস্টেম ইউনিট, কিন্তু আমি প্ৰায় কি ব্যৱহাৰ কৰোঁ CPU. আৰু CPUৰ ফুল ফৰ্ম কি চেন্ট্ৰেল প্ৰসেসিং ইউনিট. এতিয়া এই মাউস আৰু কিবোৰ্ড নহলে আপোনালোকে এই মনিটৰত কাম কৰিব নোৱাৰে যদিহে মনিটৰটো টাচ স্ক্ৰীন নহয়। আৰু আজিকালি এই কিবোৰ্ড আৰু মাউস আপোনালোকে এই পিকচাৰত দেখা ধৰণে ওয়্যাৰলেস হৈ গৈছে। আগতে আছিল ওয়্যাৰ্ড মানে হ'ল তাত কেবল থাকে, কেবলবোৰ আমি ক'ত কানেক্ট কৰিব লাগে CPUত কানেক্ট কৰিব লাগে। CPUৰ পৰা এডাল কেবল যাব ইলেক্ট্ৰিচিটি বোৰ্ডৰ সুইচলৈকে আৰু এডাল মনিটৰৰ পৰা কেবল যাব ইলেক্ট্ৰিচিটি বোৰ্ডৰ সুইচ বোৰ্ডলৈকে। ঠিক আছে, আৰু CPUৰ ভিতৰত কি থাকে মাদাৰবোৰ্ড, RAM, ROM, ফ্যান, তাৰ পিছত বিভিন্ন ধৰণৰ পোৰ্টছ কিছুমান থাকিব। আমি যে ইউজ কৰোঁ USB ফ্ল্যাশ ড্ৰাইভ যেনেকৈ পেন ড্ৰাইভ, DVD ড্ৰাইভ, CD এইবিলাক আমি ইয়াতে CPUটোৰ ভিতৰতে ইনসাৰ্ট কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আমি CPUটো কি হয়? CPUটো হ'ল এই গোটেই কম্পিউটাৰ সিস্টেমটোৰ অল ইন অল। মানে CPUটোৱে কম্পিউটাৰ সিস্টেমটো যিমানখিনি প্ৰসেস কৰিব লাগে, যিমানখিনি ইনফৰমেশ্যন আমি এক্সিকিউট কৰিব লাগে, সেইখিনি ইনষ্ট্ৰাকশ্যনবোৰ এক্সিকিউট কৰা, ইনফৰমেশ্যনবোৰ প্ৰসেস কৰা, এই গোটেইবোৰ কাম কোনে কৰে CPUৱে কৰে। ঠিক আছে, CPUটোৰ ভিতৰতে সকলোবোৰ আছে। জাষ্ট এইবোৰ হ'ল কিবোৰ্ড, মাউস হ'ল এক্সটাৰ্নেল ডিভাইচেছ আৰু মনিটৰটো আমি চাবৰ কাৰণে ইউজ কৰোঁ। কিন্তু CPU যদি নাথাকে তেনেহ'লে আমাৰ কম্পিউটাৰ সিস্টেমটো এটা অবিচ্ছেদ্য অংগ নাইকিয়া হৈ যাব। আমি যদি কিবা কাৰণত আমাৰ হাতত কিবোৰ্ডখন নাই, এই কম্পিউটাৰ সিস্টেমটোৱে কাম কৰি থাকিব। মাউসটো নাই, আমি কিবাকৈ হ'লেও কিবোৰ্ডৰ সহায়ত আমি মাউস কাম কৰিব পাৰিম। যদি মনিটৰটো নাথাকিলে আমি দেখা নাপাওঁ। কিন্তু যদি CPU নাথাকে তেনেহ'লে এই গোটেই সিস্টেমটো অনে নহ'ব। গম পাইছে? গতিকে CPU হ'ল CPU ইজ দ্য all in all for this computer system. CPUটোৱে হিউম্যান ব্ৰেইনৰ নিচিনা কাম কৰে। CPUটোৱে হিউম্যান ব্ৰেইন যদি কয় যে which component behaves like a human brain, then answer will be CPU. Full form of CPU is Central Processing Unit. এতিয়া চাই লওঁ what is computer. Definition of computer কি হ'ব? A computer is an advanced electronic device. এটা কম্পিউটাৰ কি হয় আমি কি বুলি ক'ম? এটা এডভান্স ইলেক্ট্ৰনিক ডিভাইস হয়। ডিভাইস মানে ক'ব পাৰোঁ আমি যন্ত্ৰ হয়। ই কি কৰিব পাৰে? ইট একচেপ্টছ ৰ ডাটা মিন্স সাপোজ আমি কৈছোঁ যে there is a value, suppose it is 60 বুলি এটা ভ্যালু আছে। তেনেহ'লে এই 60 ভ্যালুটোৱে কি বুজাব? আমি তাক ডেটা বুলিহে ক'ম, আমি ইনফৰমেশ্যন বুলি নকওঁ। কিন্তু যদি আমি 60 ডিগ্ৰী সেন্টিগ্ৰেড তেতিয়া আমি কি গম পাম? আচ্ছা এই 60টোৱে কি বুজাই আছে? টেম্পাৰেচাৰ কথাহে বুজাই আছে। তেনেহ'লে এইটো কি হৈ গ'ল? ইনফৰমেশ্যন হৈ গ'ল। যেতিয়া এটা ভ্যালুৰ লগত ইউনিট থাকে তেতিয়া সেইটো কি হয়? ইট কনভাৰ্টছ টু ইনফৰমেশ্যন। ঠিক আছে, so it accepts raw data, that is information and instruction as input from a user. আমি কম্পিউটাৰক কি দিব লাগিব? ইনষ্ট্ৰাকশ্যন দিব লাগিব যে তই এইটো কাম কৰিব লাগিব। তেতিয়াহে কম্পিউটাৰে সেই কামটো কি কৰিব? প্ৰসেস কৰিব আৰু তাৰ আউটপুটটো আমাক দি দিব। It processes this data under the control of a set of instruction called program. So this is a picture. Suppose this is data, raw information. So raw information to process হ'ব, process হৈ কি কৰিব? Useful information to user দিব, সেইটো হ'ব result. So it gives the result as a output.
and it saves output for the future use. So কম্পিউটাৰৰ কি হয়, আমি যেনেকৈ মানুহৰ ব্ৰেইনটো কেনেকৈ কাম কৰে, মানুহৰ ব্ৰেইনটো কি হয়, মেমৰি, মানুহৰ ব্ৰেইনত মেমৰি থাকে, আমি কি কৰোঁ, মেমৰাইজ কৰিব পাৰোঁ যে সেইদিনাখনে এই ঘটনাটো ঘটিছিলে, সেইদিনাখনে মই অমুকৰ পৰা ইমান টকা আনিছিলোঁ, বা সেইদিনাখনে মই এইটো ঠাইলৈ গৈছিলোঁ। তো এইখিনি ইনফৰ্মেশ্যন যেনেকৈ হিউমেন ব্ৰেইনত ছেভ হৈ আছে, ষ্ট'ৰ হৈ আছে, ঠিক তেনেদৰে এটা কম্পিউটাৰৰ CPU-টো এইখিনি কথা ছেভ হৈ থাকিব। যেতিয়ালৈকে আমি ছেভ নকৰোঁ তেতিয়ালৈকে সেই ইনফৰ্মেশ্যনটো কোনো ভেলু নাথাকিব, কাৰণ আমি ভেলু থাকিব কাৰেণ্ট টাইমৰ কাৰণেহে ভেলু থাকিব, কিন্তু যেতিয়া সেইটো ষ্ট'ৰ নাথাকিব তেতিয়াহ'লে আমি পিছত তাক কি কৰিব নোৱাৰিম, ইউজ কৰিব নোৱাৰিম। সেইটো আমাৰ কাৰণে এটা ড্ৰবেক হৈ যাব। সেইকাৰণে কম্পিউটাৰ ছিষ্টেমত কি কৰিব পাৰি, যিকোনো কামেই কৰক আপুনি সেইটো আপুনি ছেভ কৰি ৰাখিব পাৰে, যাতে আপুনি মই আজি কৰিছোঁ, অকণমান কাম কৰিছোঁ, নাই মই আজি এতিয়া মোৰ ইচ্ছা যোৱা যে মই আধা ঘণ্টা পিছত আকৌ কৰিম, ঠিক আছে, আপুনি ছেভ কৰি থৈ যাওক, আধা ঘণ্টাৰ পিছত আহক, আকৌ আপুনি ডকুমেণ্টটো ছাপ'জ অ'পেন কৰক, আকৌ আপুনি টাইপ কৰা ষ্টাৰ্ট কৰক, সেই আগতে যিখিনিৰ পৰা এৰিছিলে তাৰ পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে। চ' কম্পিউটাৰে কি কৰিব পাৰে, ডাটা ল'ব পাৰে, কাৰ পৰা, ইউজাৰৰ পৰা। সেই ডাটাবোৰ কি হ'ব লাগিব, ইনফৰ্মেশ্যন হ'ব লাগিব, আৰু কি হ'ব পাৰে, ইনষ্ট্ৰাকশ্যন মানে কি বুজা যায়, ইনষ্ট্ৰাকশ্যন আৰু কম্পিউটাৰ ছায়েন্সত এইটো একেবাৰে বেছিক বস্তু হয়, এইটো নাজানিলে এইটোৰ ওপৰতে গোটেই কম্পিউটাৰ ছায়েন্সটো বেছ কৰি আছে। এইটো হ'ল ইনষ্ট্ৰাকশ্যন মানে কি, এ ছেট অফ কোডছ, মানে ছেট অফ লাইনছ, ছিষ্টেমেটিক লাইনছ, মানে কি যেনেকৈ আমাৰ প্ৰগ্ৰামিং লেংগুৱেজ কিছুমান আছে, নিশ্চয় আপোনালোকে শুনা পাইছে, চি লেংগুৱেজ, C++ লেংগুৱেজ, জাভা লেংগুৱেজ, তাৰপিছত R লেংগুৱেজ, মেটলেব, এইবিলাক লেংগুৱেজত কি হয়, কি কৰোঁ, কম্পিউটাৰ ছায়েন্স পঢ়া ষ্টুডেণ্ট এজনে কি কৰেনো বাৰু, তেওঁলোকে কি কৰে, ছফ্টৱেৰৰ যিখিনি মানুহ আছে তেওঁলোকে কি কৰে, ছফ্টৱেৰ এটা তেওঁলোকে বনায়, মানে কি, সেই ছফ্টৱেৰটো কি কৰে, লাইন বাই লাইন কিছুমান কোড লিখে, মানে কিছুমান ইনষ্ট্ৰাকশ্যন কৰে, যে মই এইটো প্ৰেছ কৰিলে, এই বাটনটো প্ৰেছ কৰিলে, এটা বাটন প্ৰেছ কৰিলে কি ক'ব লাগে, সি হেল্ল' ৱৰ্ডটো সি ক'ব লাগিব। তো সেইখিনি মই বনাবৰ কাৰণে কি কৰিব লাগিব, কিছুমান লাইন লিখিব লাগিব, তাক ইনষ্ট্ৰাক্ট দিয়াব লাগিব, তাত চিনটেক্স থাকিব, চিমান্টিক থাকিব। তো সেইখিনি মই মেইনটেইন কৰি পেলাই মই এটা প্ৰগ্ৰেম বনাম, তাৰপিছত মই প্ৰগ্ৰেমটো এক্সিকিউট কৰা মানে একচুৱেলি সেই মই যিখিনি ইনষ্ট্ৰাকশ্যন দিছোঁ সেইখিনি কি কৰিব, প্ৰচেছ কৰিব, আৰু তাৰপিছত যদি কোডখিনিত মোৰ কোনো এৰৰ নাই তেনেহ'লে সি কি কৰিব, মোক আউটপুটটো দি দিব, আউটপুটটো কি হ'ব, হেল্ল' বুলি সেই ৱৰ্ডটো কৈ দিব, ঠিক আছে। তো এই কামখিনি কোনে কৰিব, CPU-য়ে কৰিব। চ' ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ ছিষ্টেম, ইট কেন বি প্ৰগ্ৰাম উইথ ইনষ্ট্ৰাকশ্যন। কম্পিউটাৰত কি কৰা হয়, প্ৰগ্ৰেম কৰা হয় উইথ ইনষ্ট্ৰাকশ্যন। আমি ইনষ্ট্ৰাক্ট নকৰিলে কম্পিউটাৰে একো কাম কৰিব নোৱাৰিব, তাক আমি যি কাম কৰিব দিওঁ সি সেইটোহে কৰি আমাক আউটপুটটো দিব। ইট কেন প্ৰচেছ বথ নিউমাৰিকেল এণ্ড নন নিউমাৰিকেল কেলকুলেশ্যন। নন নিউমাৰিকেল মানে কি বুজোঁ, এৰিথমেটিক আৰু লজিকেল। নিউমাৰিকেল, ছাপ'জ বহুত ডাঙৰ কেলকুলেশ্যন এটা কৰিব লাগে, সেই কেলকুলেশ্যনটো হয়তো আমাৰ হিউমেন ব্ৰেইনে কি কৰিব নোৱাৰে, কম সময়ৰ ভিতৰত কৰি উলিয়াব নোৱাৰে, কিন্তু যদি আমি কম্পিউটাৰ ছিষ্টেমক দিওঁ সি কি কৰিব, কম সময়ৰ ভিতৰতে তাৰ আউটপুটটো দি দিব। কিন্তু শকুন্তলা দেৱী বুলি এগৰাকী বিখ্যাত, আমাৰ ভাৰতৰে এগৰাকী বিখ্যাত নাৰী, তেওঁ ঢুকালে, কিন্তু তেওঁৰ ব্ৰেইনটোক কম্পিউটাৰ ব্ৰেইনৰ লগত তুলনা কৰিছিলে। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে গুগল কৰি ল'ব, শকুন্তলা দেৱী। A computer is composed of hardware and software and can exist in a variety of sizes and configuration. কম্পিউটাৰৰ কি থাকে, হাৰ্ডৱেৰো থাকে, ছফ্টৱেৰ থাকে। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ নহ'লে কম্পিউটাৰটো কি নহয়, এক্সিষ্টে নকৰিব। কাৰণ এটা কম্পিউটাৰ বুলি ক'লে আমি কি দেখিছোঁ, মই দেখুৱালোৱে, এটা PC থাকে, মনিটৰ থাকে, এইবোৰক কি কয়, হাৰ্ডৱেৰ কয়, ডিভাইচ কয়, যিবোৰ আমি টাচ কৰিব পাৰোঁ সেইবোৰ হ'ল হাৰ্ডৱেৰ, বা পেৰিফেৰেলছ বুলিও কয় কেতিয়াবা, সেইবোৰ ফিজিকেল কম্পনেণ্টছ। আৰু কিছুমান আছে যেনেকৈ কম্পিউটাৰটো অন হৈ গ'ল, আৰু এটা কথা মই আপোনালোকক কৈ থৈ দিছোঁ, কম্পিউটাৰত যেতিয়া আমি অন কৰোঁ আৰু অফ কৰোঁ, সেইটো আমি অফ কৰাটো কি নকৰোঁ, ছুইচ অন ছুইচ অফ নকৰোঁ, আমি ইয়াতে কম্পিউটাৰটো ষ্টাৰ্ট কৰা বুজাম
আৰু যেতিয়া আমি কম্পিউটাৰটো অফ কৰোঁ সেইটোক আমি কি বুলি ক'ম শ্বাট ডাউন SHUTDOWN শ্বাট ডাউন কম্পিউটাৰ অফ কৰা মানে শ্বাট ডাউন বুজায় ঠিক আছে আৰু কম্পিউটাৰটো আমি ৰিষ্টাৰ্টো কৰোঁ শ্বাট ডাউন নকৰাকৈ আমি কম্পিউটাৰটো কি কৰিব পাৰোঁ পুনৰাই ষ্টাৰ্ট কৰাব পাৰোঁ চ' মই কি কৈ আছিলোঁ যে কম্পিউটাৰ কি থাকে ছফ্টৱেৰ থাকে ছফ্টৱেৰ কি হ'ল কোনবোৰ হয় ছফ্টৱেৰ যেতিয়া কম্পিউটাৰটো অন কৰে ষ্টাৰ্ট কৰে লগে লগে কি হয় এটা অপাৰেটিং চিষ্টেম লোড হৈ যায় এই অপাৰেটিং চিষ্টেমটোৱে কি হৈছে ওৱান টাইপ অফ ছফ্টৱেৰ বা আমি কি কৰিছোঁ যে মোবাইলতে হওক আপোনালোকে বেছি ভালদৰে বুজি পাব মোবাইলতে আমি প্লে ষ্ট'ৰৰ পৰা কি কৰোঁ কিছুমান ছফ্টৱেৰ বা এপ্লিকেশ্যন কিছুমান কি কৰোঁ ইনষ্টল কৰি লৈ লওঁ সেইবোৰ কি সেইবোৰ এটা ছফ্টৱেৰ হয় তেনেকুৱা ইয়াতো কম্পিউটাৰতো ছফ্টৱেৰ আছে আৰু মই কৈছোঁৱে যে ছফ্টৱেৰবোৰ কি হয় এছেটো ইনষ্ট্ৰাকশ্যন হয় তো কিছুমান কোড হয় সেই কোডবোৰ মিলিহে এক্সিকিউট কৰাৰ পিছতে .exe ফাইল এটা ক্ৰিয়েট হয় সেইটোৰে নামটো কি বুলি কওঁ আমি ছফ্টৱেৰ বুলি কওঁ আৰু সেইটো আমি ইনষ্টল কৰিব লাগে তো যদি সেই ছফ্টৱেৰবোৰ নাথাকে তেনেহ'লে হাৰ্ডৱেৰবোৰো কি হৈ থাকিব বিকল হৈ থাকিব সিহঁতে একো কাম কৰিব নোৱাৰিব চ' ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ দুয়োটাৰ লগত মিলিহে এটা কম্পিউটাৰ চিষ্টেমে পূৰ্ণতা পায় ঠিক আছে A computer has 4 functions so it accepts data সেইটোক আমি কি বুলি কওঁ ইনপুট তাৰমানে কম্পিউটাৰে যিটো একচেপ্ট কৰিব এজ এ ডাটা ইনফৰমেশ্যন সেইটোক আমি কি বুলি কওঁ ইনপুট কম্পিউটাৰ কেন অলছ' প্ৰচেছ ডাটা চ' কম্পিউটাৰে ডাটাও প্ৰচেছ কৰিব পাৰে সেইটো আমি কি বুলি ক'ম প্ৰচেছিং বুলি ক'ম কম্পিউটাৰ কেন প্ৰডিউচ আউটপুট চ' সেইটোক আমি কি বুলি ক'ম আউটপুট তো ফাংচনটো হ'ল তাৰ it gives output it stores results to input processing output and storage these are the 4 functions of a computer next characteristics of computer system ami computer system or characteristic mane tar gunagunbor nu ki kintu tar mane extra kiba tar quality ase ekhini mi sai lo jenaka speed computer work at an amazing speed without any mistake এইটো হ'ল বহুত ইম্পৰ্টেণ্ট কথা যে কম্পিউটাৰ মিষ্টেক নকৰে হিউমেন ব্ৰেইনৰ কি হয় ডিছএডভান্টেজটো হিউমেন ব্ৰেইন খুব কি কৰে আমি কেলকুলেশ্যন এটা কৰি আছোঁ খুব চিম্পল মেথছ এটা কৰি আছোঁ যোগ কৰিব লাগে আমাৰ ভুল হোৱাৰ চান্সটো খুবেই বেছি কিন্তু কম্পিউটাৰ এটা যদি যোগ কৰিব দিয়ে তাৰ ভুল হোৱাৰ চান্সটো খুবেই কম আৰু সেইটো খুব কম সময়ৰ ভিতৰতে সি কৰি উলিয়ায় So computer work at an amazing speed. A speed of computer measured in milliseconds, microseconds or nanoseconds. So computer millisecond, nanosecond এইবিলাক ইমান কম স্পীডত তাৰমানে কাম কৰে ইমান কম সময় লাগে তাৰ কিন্তু মানুহক এটা অংক কৰিব দিলে তাৰ হয়তো 2 মিনিট সময় ল'ব হয়তো কম্পিউটাৰ সেইটো মিলিছেকেণ্ডৰ ভিতৰতে 1 মিলিছেকেণ্ডৰ ভিতৰতে সি সম্পন্ন কৰি দিব পাৰে accuracy computer never commits mistakes in processing the data যেটো মই ক'লো হি কোনো এৰৰ নিদিয়ে এই মিষ্টেক নকৰে কম্পিউটাৰে চ' স্পীড আৰু একুৰেচিটোতো 100% আমি কম্পিউটাৰ চিষ্টেমৰ পৰা আশা কৰিব পাৰোঁ ৰিলায়েবিলিটি কম্পিউটাৰ নেভাৰ গেট টায়াৰ্ড চ' কম্পিউটাৰক যিমানে আমি কাম নকৰাওঁ কিয় আমি মানুহ এজনে গোটেই দিনটো যদি আমাক কাম কৰিবলৈ দি থৈ আমি ভাগৰি যাওঁ কিন্তু কম্পিউটাৰ চিষ্টেম এটা কেতিয়াও ভাগৰি নাযায় ই ৰিলায়েবল হয় আপুনি ইয়াক বিশ্বাস কৰিব পাৰে storage capacity it can store large amounts of data like picture audio video documents etc so picture audio video documents এইবিলাক আমি কি বুলি কওঁ গম পাই নে এইবিলাক মাল্টিমিডিয়া বুলি কওঁ মাল্টিমিডিয়া বুলি ক'লে আপোনালোকে বুজি পাব যে সেই মাল্টিমিডিয়া কি কৈছে মাল্টিমিডিয়াত কি থাকে পিকচাৰ থাকে অডিও থাকে ভিডিও থাকিব ডকুমেণ্টছ থাকিব ফাইলছ থাকিব গম পাইছে মোবাইলতো এটা মাল্টিমিডিয়া ফাইল থাকে এক্সট্ৰাকে চ' এইবোৰ ফাইল কি কৰিব পাৰে কম্পিউটাৰ লাৰ্জ চাইজৰ যে 2 GB 3 GB 100 GB ইমান GB আমাৰ ডকুমেণ্ট এটা বা ফাইল এটা বা ভিডিঅ' ফাইল এটা বা অডিঅ' ফাইল এটা আমি কি কৰিব পাৰোঁ কম্পিউটাৰত ছেভ কৰিব পাৰোঁ ভাৰ্চেটিলিটি এইটো কি হয় কম্পিউটাৰ কেন পাৰফৰ্ম ভেৰিয়াছ টাইপছ অফ জব তেনে কম্পিউটাৰে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে এনেকুৱা নহয় যে কম্পিউটাৰ অকল কেলকুলেটে কৰিব তেনেকুৱা নহয় কম্পিউটাৰত আমি কি কৰিব পাৰোঁ আপোনালোকে জানেনে আৰু কি কৰিব পাৰোঁ আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ এটা কম্পিউটাৰ ৰিচাৰ্চ লেভেলত আমি কি কৰোঁ ৰিচাৰ্চ কৰিবৰ কাৰণে আমাক এটা কম্পিউটাৰৰ সহায় লাগে সকলোৰে ৰিচাৰ্চৰ টপিকবোৰ বেলেগ বেলেগ কিন্তু সকলোৱে বিভিন্ন নিজৰ সকলোৰে
বিভাগবোৰ বেলেগ বেলেগ আৰু নিজৰ টেকনিকবোৰো বেলেগ বেলেগ, কিন্তু কম্পিউটাৰটো কমন সকলোৱে ইউজ কৰে। চ' কম্পিউটাৰৰ ক'ব গ'লে কি কাম কৰে, কম্পিউটাৰ এটা ফটো কেপচাৰ কৰিব পাৰে, ছেভ কৰিব পাৰে। তাৰপিছত এটা কম্পিউটাৰে কি কৰিব পাৰে, আমাৰ ইণ্টাৰনেটৰ লগত কানেক্ট কৰিব পাৰে। কম্পিউটাৰত আমি ডকুমেণ্ট লিখিব পাৰোঁ, পাৱাৰ পইণ্ট আমি বনাব পাৰোঁ। তাৰপিছত কম্পিউটাৰত আমি গেম খেলিব পাৰোঁ, ভিডিঅ' বনাব পাৰোঁ, ভিডিঅ' এডিট কৰিব পাৰোঁ, অডিঅ' ৰেকৰ্ড কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। ঠিক আছে। ৰিডাকশ্যন ইন মেন পাৱাৰ। চ' দ্য এডভেণ্ট অফ কম্পিউটাৰ হেজ ৰিডিউচ দ্য নিড অফ মেন পাৱাৰ। এটা কম্পিউটাৰে 100জনৰ কাম কৰে, তেনেহ'লে 100জন মানুহক ৰিক্ৰুইট কৰাতকৈ বেষ্ট এটা কম্পিউটাৰ আমি কি কৰি দিম, তাত ৰাখি দিম। এটা কম্পিউটাৰে কি কৰে, এটা কম্পিউটাৰৰ লগত এজন মানুহ হ'লেই চাফিচিয়েণ্ট। তো সেই মানুহজনে কম্পিউটাৰটো কি কৰিব, চলাব। আৰু কম্পিউটাৰটোৱে বহুত কাম মানুহৰ আজিকালি সময়বোৰ কি কৰি দিছে, চমুৱাই দিছে। পেপাৰ ৱৰ্ক কেন বি ৰিডিউচ। পেপাৰ ৱৰ্কটো এইটোতো খুবেই ইম্পৰ্টেণ্ট হয়। আজিকালি এক্সামবোৰো কি হৈ গৈছে, অনলাইন হৈ গৈছে। সেইটো কাৰণে কি নহয়, আজিকালি পেপাৰৰ কাগজৰ প্ৰচলনটো খুবেই কমি গৈছে। আমি আজিকালি কিবা লিখিব লাগিলেও কি কৰোঁ, ৱৰ্ডতে লিখি থওঁ, নোটপেডতে লিখি থওঁ। তো কম্পিউটাৰে ব্যৱহাৰ কৰোঁ। তো পেপাৰটো আমি কি কৰোঁ, দোকানৰ পৰা কিনি আনি, কাগজ কিনি আনি বা কপি কিনি আনি পেলাই লিখাটো আমাৰ আজিকালি সেইটো ব্যৱহাৰটো খুবেই কম হৈ গৈ আছে। নেক্সট, দেয়াৰ ইজ এ লিমিটেশ্যন অফ কম্পিউটাৰ। তো কম্পিউটাৰত যদিও এডভান্টেজ আছে, কিন্তু লিমিটেশ্যনো আছে। প্ৰতিটো বস্তুৰে এডভান্টেজ আৰু ডিছএডভান্টেজ থাকিবই। চাই লওঁ আহাচোন কি আছে। নো ডিচিশ্যন মেকিং এবিলিটি। তো কম্পিউটাৰে কোনো ডিচিশ্যন দিব নোৱাৰে। মানুহে যিটো তাক ইনষ্ট্ৰাক্ট কৰিব, সেইটোৰ ওপৰত বেছ কৰিহে সি আউটপুটটো দিব। সি নিজৰ ফালৰ পৰা সি কি নকৰিব নোৱাৰে, ডিচিশ্যন এটা দিব নোৱাৰে। ন' চেল্ফ ইণ্টেলিজেঞ্চ। তাৰ নিজৰ কোনো ইণ্টেলিজেঞ্চ, মানে সি নিজে ইণ্টেলিজেণ্ট নহয়। একচুৱেলি হিউমেন ব্ৰেইনটোৰ কাৰণে সি ইণ্টেলিজেণ্ট হৈ গৈ আছে। মানুহেই তাক বনাই গৈ আছে, সি নিজে নিজকে বনাব পৰা নাই। ন' ইম'শ্যন এণ্ড ফিলিংছ। কম্পিউটাৰৰ মানুহৰ দৰে কি নাই, ইম'শ্যন নাই, ফিলিংছো নাই। যদিও আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গৈছে, তাত আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ, মানে AI ৰ যুগ। AI ৰ যুগত কি হয়, ৰবটবোৰ আছে। ৰবটবোৰত কি হয়, ফিলিংছ, ইম'শ্যন এইবিলাক কি কৰে, আজিকালি ইনচাৰ্ট কৰিব পৰা হৈ গৈছে কিছুমানত ছাকচেছফুলি। যদিও বা এইবোৰ মানে ইমান তাৰ ব্যৱহাৰটো হোৱা নাই, যদিও এইবোৰ ৰিচাৰ্চ চলি আছে। কম্পিউটাৰ হেভ ন' ইমাজিনেশ্যন পাৱাৰ। তো সি নিজে কোনো ইমাজিনেশ্যন কৰিব নোৱাৰে, সি নিজে ভাবিব নোৱাৰে। মানুহে যেনেকৈ ভাবি মই আজি এইটো ভাবিছোঁ, 1 ছেকেণ্ডৰ ভিতৰতে মই ভাবি একো ইয়াতে আছোঁ, ইয়াৰ পৰা গৈ মই আমেৰিকা পালোঁ, আমেৰিকাৰ পৰা গৈ মই লণ্ডন পালোঁ, লণ্ডনৰ পৰা গৈ মই পেৰিছ পালোঁ। কম্পিউটাৰৰ ব্ৰেইনটো তেনেকুৱা নহয়। কেন নট থিংক ইটছেল্ফ এণ্ড হেভ ন' কমন চেন্স। চ' কম্পিউটাৰে নিজে একো ভাবিব নোৱাৰে আৰু নিজৰ কোনো কমন চেন্স নাই। ইট ডিপেণ্ডছ অন ইউজাৰ্ছ ইনপুট। মই কৈছোঁ ন, ইউজাৰে যিটো ইনপুট দিব সেইটোৰ ওপৰতহে সি ভৰসা কৰিব পাৰি তাক। নেক্সট, ইট কেন নট ডিটেক্ট এৰ'ৰ ইন লজিক। সি লজিকেল কিবা এৰ'ৰ থাকিলে ডিটেক্ট কৰিব নোৱাৰে। অনলি এক্সপাৰ্ট ইউজাৰ কেন ৱৰ্ক অন ইট। চ' কম্পিউটাৰ এটা ইউজ কৰিব লাগিলে, কম্পিউটাৰটো এনে কোনোবাই ষ্টাৰ্ট কৰিব পাৰিব, শ্বাট ডাউন কৰিব লাগিব, মানে সেইখিনি শিকাই দিলেই পাৰিব। কিন্তু কম্পিউটাৰটোক ব্যৱহাৰ কৰিবৰ কাৰণে তাক অলপ হ'লেও ট্ৰেইন আপ কৰাব লাগিব। এইটো এটা লিমিটেশ্যন। বেছিক এপ্লিকেশ্যন অফ কম্পিউটাৰ। চ' ডে টু ডে লাইফত আজিকালিতো কম্পিউটাৰ খুবেই ইউজ হৈ থাকে। লকডাউনৰ কাৰণে আৰু বেছি ইয়াৰ প্ৰয়োগ হোৱা দেখা গৈছে। এইটো কম্পিউটাৰ এডুকেশ্যন পাৰপাজত ইউজ হয়। এডুকেশ্যন হ'লে কলেজ, ইউনিভাৰ্চিটি, IITs, IIScs, IIM এইবিলাক সকলোতে কি হয়, কম্পিউটাৰটো ইউজ হয়। লাইব্ৰেৰীজ এণ্ড মিউজিয়াম। লাইব্ৰেৰী আৰু মিউজিয়ামবিলাকতো কম্পিউটাৰবোৰ ৰখা হয়, এইবোৰ চলাবৰ কাৰণে। চাইণ্টিফিক ৰিচাৰ্চৰ ৰিচাৰ্চ লেববিলাকতো কম্পিউটাৰ মাষ্ট, কম্পিউটাৰ লাগিবই তাত। বিজনেছ এপ্লিকেশ্যন বুলি ক'লে আমাৰ যেনেকুৱা ফ্লিপকাৰ্ট আছে,
এমাজন আছে, এইবিলাক কি হয়, এটা এপ্লিকেশ্যন ছফ্টৱেৰ হয়। এইবিলাকতো তেওঁলোকৰ নিজৰ নিজৰ অফিচবিলাকত চবতে কম্পিউটাৰেৰে কামবোৰ কৰি আছে। অফিচ অট'মেশ্যন, আজিকালি অফিচ অট'মেশ্যন বুলি কি বুজোঁ আমি, সেইটো খুবেই জনপ্ৰিয় শব্দ এটা। অফিচ অট'মেশ্যন মানে আমি সেই ট্ৰেডিশ্যনেল অফিচৰ যিটো ছিষ্টেম আছিলে, যিটো ষ্টাইল আছিলে যে আমি কাগজ কলমেৰে সকলো ফাইল মেইনটেইন কৰিম, সেইটো আজিকালি কি হৈছে, কনভাৰ্ট হৈ গৈছে মডাৰ্ণাইজড কম্পিউটাৰাইজড এটা অফিচলৈকে। মানে তাত আমি কি কৰোঁ, যিবোৰ ফাইল মেইনটেইন কৰিব লাগে সেইবোৰ আমি কি কৰিম, কম্পিউটাৰতে কৰিম। ফাইলবোৰ ছেভ কৰি ৰাখিম, ফাইলবোৰ আমি কম্পিউটাৰৰ জৰিয়তে ক্ৰিয়েট কৰিম, অ'পেন কৰিম, এডিট কৰিম আৰু কম্পিউটাৰতে আমি ছেভ কৰিম। কাৰণ সেই ফাইলটো কি কৰিব পাৰোঁ, আমি এটা জেগাৰ পৰা আন এটা জেগালৈকে নিবৰ কাৰণে জাষ্ট কপি পেষ্ট কৰি দিলেই হৈ গ'ল। আৰু সেইটো আমি কি কৰিব পাৰোঁ, বিভিন্ন জেগাত ছেভ কৰি ৰাখিব পাৰোঁ, যাতে এটা ফাইল নষ্ট হ'লেও তাৰ ডুপ্লিকেট কপিকেইটা ক'ৰবাত বাচি যায়। ঠিক আছে। নেক্সট বেংকিং ছেক্টৰটো ইউজ হয়। এয়াৰ ট্ৰেফিক কণ্ট্ৰল, এইটো এয়াৰ ট্ৰেফিক কণ্ট্ৰল কৰিবৰ কাৰণেও কম্পিউটাৰ মাষ্ট। ফ্লাইট চিমুলেশ্যন, কম্পিউটাৰ গেম নেখেলা মানুহ জানো কোন আছে, চবেই অলপ হ'লেও গেম খেলি ভাল পায়, আৰু তাতেতো বাচ্চা হ'লে ক'বই নালাগে। নেক্সট ৱৰ্কিং ফ্ৰম হোম, আজিকালি যিটো মেণ্ডাটৰী হৈ গৈছে। অনলাইন বেংকিংটো খুবেই ইম্পৰ্টেণ্ট। সকলো যাৰ একাউণ্ট আছে বেংকত, তেওঁলোকে যাতে ইণ্টাৰনেট বেংকিংটো বা অনলাইন বেংকিংটোত এটা একাউণ্ট ক্ৰিয়েট কৰি ৰাখে। কাৰণ আজিকালি বেংকত গৈ লাইন পাতি পইচা জমা কৰা ওলোৱা, এইটো এটা মানে খুব প্ৰব্লেমেটিক এটা প্ৰচেছ হয়, বহুত টাইম লাগে, এইটো টাইম কনজিউমিং প্ৰচেছ বুলি ক'ব পাৰোঁ। সেইকাৰণে সকলোৰে যদি এটা ডিজিটেল প্লেটফৰ্ম থাকে, অনলাইন বেংকিং, ইণ্টাৰনেট বেংকিং, এইটো এটা একাউণ্ট থাকে, তেনেহ'লে ঘৰৰ পৰাই আপোনালোকে কি কৰিব পাৰে, যিখিনি পইচা লেনদেন কৰিব লগা থাকে ঘৰৰ পৰা এটা ক্লিকতে আপুনি সকলো কৰিব পাৰে, আৰু ই ছিকিউৰো হয়। কানেকশ্যন টু দ্য ৱেব, ইণ্টাৰনেট এক্সেছ কৰিবৰ কাৰণেতো মাষ্ট হয় মোবাইল লাগিব, নহ'লে কম্পিউটাৰ লাগিব। স্মাৰ্ট ID কাৰ্ডছ, ছুপাৰ মাৰ্কেটছ, এটচেট্ৰা। নেক্সট চাওঁ আমি ইনপুট আৰু আউটপুট ডিভাইচনো কোনবোৰ হয়। ইনপুট ডিভাইচ সেইবোৰে হয় যিবোৰে উইচ টেক্স ইনপুট ডেটা এণ্ড ইছ্যু কমাণ্ডছ। আউটপুট ডিভাইচ কোনবোৰ হয়, উইচ হোষ্ট ৰিজাল্টছ অফ প্ৰচেছিং ডেটা। চ' ইনপুট ডেটা হ'ল কীবৰ্ডখনেৰে আমি কি কৰোঁ, আমি টাইপ কৰোঁ, মানে তাৰ পৰা এটা ছিগনেল যাব CPU লৈকে, সেইকাৰণে সেইটো কয় ওৱান ৱে প্ৰচেছ হৈ গ'ল ন, এইটো ক'ব ইনপুট, মানে কীবৰ্ডৰ পৰা CPU লৈকে গৈছে। তাৰপিছত স্কেনাৰটো কি হয়, আমি স্কেনাৰত কি কৰিব পাৰোঁ, এটা ফাইল ডকুমেণ্ট এটা থৈ দিওঁ, এইটো স্কেন কৰে, তো স্কেন কৰি সেই ইনপুটটো লৈ পেলাই সি কি কৰিব, আমাৰ CPUত ষ্ট'ৰ কৰিব পাৰে, আৰু আমি যদি চাব বিচাৰোঁ এইটো মনিটৰত চাব পাৰিম। এতিয়া আমি মনিটৰত চাব পাৰিম যে এইটো কি হৈ গ'ল, এইটো আউটপুট হৈ গ'ল। আমি আউটপুটটো ক'ত দেখি আছোঁ, মনিটৰ স্ক্ৰীণত দেখি আছোঁ। তাৰপিছত আউটপুট বুলি ক'লে এইটো হ'ল মনিটৰ স্ক্ৰীণ, এইখনক বুজাইছে দেই। প্ৰিণ্টাৰটো কি হ'ব, প্ৰিণ্টাৰটো আউটপুট হ'ব, কাৰণ আমি প্ৰিণ্ট কৰাৰ পিছত এটা ফাইল পাম, ক'ৰ পৰা পাম, প্ৰিণ্টাৰটোৰ পৰাহে পাম, জেনেৰেট হ'ব, সেইটো কাৰণে আউটপুট এইটো। ঠিক আছে। স্পীকাৰ, যিটো শব্দ আহিব, মিউজিক আহিব, এইটো আমি স্পীকাৰৰ থ্ৰুৰে শুনিব পাৰিম। চ' এইটো হ'ব এটা আউটপুট ছিষ্টেম। নেক্সট পেনড্ৰাইভত আমি কি কৰিব পাৰোঁ, তাত ৰিডো কৰিব পাৰোঁ, ৰাইটো কৰিব পাৰোঁ, সেইটো কাৰণে ই হৈ গ'ল ইনপুট আৰু আউটপুট দুইটাই। ঠিক আছে। নেক্সট টাইপছ অফ কম্পিউটাৰ ছিষ্টেম। আমি কেনেকৈ ক্লাছিফাই কৰোঁ কম্পিউটাৰক, ইয়াত টাইপৰ ওপৰত বেছ কৰি, চাইজৰ ওপৰত বেছ কৰি, নহ'লে পাৰপাছৰ ওপৰত বেছ কৰি। চ' যদি আমি টাইপৰ ওপৰত বেছ কৰোঁ তেনেহ'লে তিনিটা টাইপত ভাগ কৰোঁ আমি, এনালগ কম্পিউটাৰ, ডিজিটেল কম্পিউটাৰ এণ্ড হাইব্ৰিড কম্পিউটাৰ। হাইব্ৰিড ইজ এ কম্বিনেশ্যন অফ এনালগ এণ্ড ডিজিটেল কম্পিউটাৰ। আৰু চাইজৰ ওপৰত যদি কৰোঁ, মাইক্ৰ' কম্পিউটাৰ, মিনি কম্পিউটাৰ, মেইন ফ্ৰেম কম্পিউটাৰ এণ্ড ছুপাৰ কম্পিউটাৰ। লেপটপ যে আমি ইউজ কৰোঁ, লেপটপটো কোনটো টাইপত পৰিব, মাইক্ৰ' কম্পিউটাৰৰ আণ্ডাৰত। বাই পাৰ্পাছ যদি আমি চাওঁ তেনেহ'লে আমি দুটা ভাগত আমি কি কৰিব পাৰোঁ, ভাগ কৰিব পাৰোঁ।
এটা হৈছে জেনেৰেল পাৰপজ কম্পিউটাৰ আৰু এটা স্পেচিয়েল পাৰপজ কম্পিউটাৰ। এইখিনিৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোলৈকে অপেক্ষা কৰিব লাগিব আৰু তেতিয়ালৈকে আপোনালোকে এই ভিডিঅ'টো অলপ ভালদৰে চাই ল'ব। এই ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, তেতিয়াহ'লেহে মই নেক্সট ভিডিঅ'টো কৰিবলৈ উৎসাহ পাম। আৰু জ্ঞান ৰোড এটা এনেকুৱা মই ইউটিউব চেনেল আপোনালোকৰ মাজলৈ আনিছোঁ যিটোৰে আপোনালোকে খুবেই উপকৃত হ'ব। আৰু মাজে সময়ে আপোনালোকে কমেণ্টো কৰিব কেনেকুৱা ভিডিঅ'নো আপোনালোকে বিচাৰে বা কম্পিউটাৰৰ কিনো বিষয়ে আপোনালোকৰ টান লাগে সেইখিনি বুজালে মই নিশ্চয়কৈ মই এটা চেষ্টা কৰিম যাতে মই আপোনালোকক বুজাব পাৰোঁ। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।